হে গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি আমি এফালে গৈ আছোঁ। আচলতে আজি মই গৈ আছোঁ যোৰহাটত থকা এখন বিৰাটেই ধুনীয়া ফাৰ্মলৈ। ফাৰ্মখনত আৰু তাতে ৰিজৰ্টো আছে। ফাৰ্মখনত বিভিন্ন গছ, ফল, ফুল আৰু জীৱ জন্তু ৰাখিছে। আচলতে মই নিজেও নাজানো ফাৰ্মখনৰ ভিতৰত কি কি আছে। মই চাবলৈ গৈ আছোঁ। ভাবিলোঁ আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ, আপোনালোককো দেখুৱাওঁ ফাৰ্মখনৰ ভিতৰত কি কি আছে। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনে পালে। ফাৰ্মলৈ এখন আছে, একচুৱেলি ইয়াতে বিবাহ ভৱনো আছে, ৰিজৰ্টো আছে আৰু মানে এনেকৈ ফাৰ্মটো এখন ফাৰ্মখনতে দেখাই লওঁ আপোনালোকক। ইয়াতে মানে কুকুৰ এনেকৈ ৰাখিছে আৰু কিবা কিবি আছে, গোটেইখিনি আপোনালোকক দেখাম। এইখন যোৰহাটৰ মানে ৰিচাৰ্জ RLৰ পৰা অলপ আগলৈ আহি সেইখিনি জেগাতে আছে, জানকী ভৱন বুলি কয় আৰু এইখন জানকী ফাৰ্ম হয়। তালৈ আহিছোঁ আৰু আহকচোন কি কি আছে গোটেইখিনি দেখাওঁ আপোনালোকক। ফাৰ্মখনত সোমাই প্ৰথমেই দেখা পালোঁ এনেধৰণে লেব্ৰাডৰ কুকুৰ 4টা এনেধৰণে গঁৰালত ৰাখিছে আৰু ভিতৰলৈ গৈ আছোঁ, তাতো আৰু দেখা পাইছোঁ মই কুকুৰ। এয়া দেখা পাইছেনে আপোনালোকে? এনেধৰণে গঁৰালত ভৰাই ৰাখিছে কুকুৰসমূহ। এয়া চাওক, এইফালে টাৰ্কি চৰাই, এয়া ইমান ভাল লাগিছে ন? এইবোৰ খেতি খেতি এইবিলাক কি হয়? এইবিলাক খেতি আৰু জিকা চিকা এইবিলাক খেতি কৰিছে ইমান ধুনীয়াকৈ। এইবিলাক পদিনা ইমান ধুনীয়াকৈ কৰিছে ন? আৰু ফুল দেখাম, আহক চাই থাকক। অঁ, এইবিলাক ফুল গছ চাওক, এখন নাৰ্চাৰী। ফুলবিলাক চাওকচোন, ইমান ভাল লাগিছে ফুলবিলাক। চাওক ইমান ধুনীয়াকৈ ৰাখিছে। এইবিলাক বগনভেলিয়া গছ এনেকৈ ওপৰত দি দিছে। এইবিলাক অৰ্কিড হয়, অৰ্কিডে থাকে ন? হয়, অৰ্কিড হয় এইবিলাক। এইফালে খেতি কৰিছে, এয়া ইফালে দেখিছেনে? ইয়াত খেতি, গোটেই এইবিলাক খেতি। খুব ধুনীয়া এখন ফাৰ্ম হয়, নাৰ্চাৰী আছে, বিৰাটে ভাল লাগিছে। পৰিৱেশটো খুব ধুনীয়া হয়। এইফালে এইবিলাক খেতি আছে, ইয়াত এইবোৰ ওলকবি গছ, এইবিলাক হৈছে ওলকবি হৈছে ইমান ধুনীয়া ধুনীয়াকৈ। অঁ, এইবিলাক কাটিং কৰি পেলাই ৰাখিছে ন গছবিলাক?
এইফালে আহকচোন চাওঁ, কাঠেৰে কিছুমান বস্তু বনাই ৰাখিছে, গছৰ শিপাৰে বনাইছে। দেখাওঁ আপোনালোককো। চিনি ৰখালো এই কাঠবোৰ গম পালো কি 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 কাঠে বনাইছে খাচি নি আৰু বেলেগ আছে বেলেগ এইবোৰ কিবা কৈ যাব চাবা গাত কৈ যাব এটা শিপা আছে এটা শিপা নি এইটো কিবা কিহৰ শিপা এটা কঁঠাল কঁঠাল সেইকাৰণে কালাৰটো এইফালে চাচিবলৈ আছে হাতী গ'ল কাৰণে চাচিবলৈ সেইটো শিপা সেইটো মুহা সেইটো ঘৰিয়ালটো লিখা কৈছে এইটো কিহৰ শিপা হয়? গছৰ সেইটো কঁঠাল নহয় এইটো কি গছ জানো সেইটো কঁঠাল কঁঠালৰ ন আচ্ছা গছবিলাক কিমান ধুনীয়াকৈ কাটিং কৰি ৰাখিছে কলি 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 কি হৈছে ৰুমবোৰ দেখোন ৰুমবোৰ দেখে আৰু কি আছে এই ৰুমবোৰ চাবা গেষ্টৰ কাৰণে সেইটো মোৰ আছে ইয়াতৰ পৰা এইকেইটা তাৰ কি সেইটোৱে তাৰ কি এইটো মোৰ আছে বোলে এইকেইটা আকৌ ইংলিছ আখৰ কিমান লিখিম বুলি ভাবি থৈছোঁ ঘূৰি ফুৰিছো ভবাই নাই এইটো যে কিবা নহয় এনেই পটককৈ নেদেখি দেখুৱালে নহয় ইয়াতে অনাৰ আহি থাকেহি মাজে মাজে এইটো অনাৰ ৰুম হয় আমি এতিয়া কিবা এটা ফল মূল বিচাৰি আহিছোঁ কিবা পাওঁ নেকি খাবলৈ আপুনি দাদা ঘৰ ক'ত আপোনাৰ অৰিজিনেল তিতাবৰ ন ঘটঙা পাৰ এইটো ৰাস্তাত যাবলৈ ৰাস্তা এইবোৰ আপুনিও কৰি থাকে ন এইবিলাক মই কৰি থাকোঁ আছে মোৰ লগত মানুহ পাজনী আছে খালি মই ফল মূলবোৰ য'ত ডাল চাল কাটা বা ইটো সিটো কৰা কেনেকুৱা প্ৰতিবাদ কৰা সেইখিনি মই কৰোঁ বাকী সেই কথাটো মই এতিয়াহে মানুহ লৈছোঁ আগতে ইমান মাটি নাছিলে ন আৰু এইবোৰ বিক্ৰী কৰে পাচলিবোৰ বিক্ৰী কৰে যেতিয়া হেৰি বেছি হৈ যায় তেতিয়া বিক্ৰী গাখীৰ আগতে গাখীৰ নাছিলে ন এতিয়া গাখীৰৰ লগতে কিছুমান চব্জি ঘৰলৈ পঠিয়াই দিওঁ ঘৰটো সদায় একেটা চব্জি কিমান খাব এইখিনি খাব দেই মধুৰিটো চব চৰাই খাই দিলে চৰাই ৰবাব টেঙা এইবোৰ হাইব্ৰিড সেইবোৰ লাগিছে দি চাপৰটো লাগে চাপৰ লাগিছে ফল এইটো দাম ফল বুলি কি বুলি কয় এইটো দাম ফল কেনেকুৱা খাবলৈ এইটো আমি দেখাই নাই এই বছৰ নতুনকৈ লাগিছে ৰুইছে পোৱা নাই এটাই হৈছে এই এটা ৰ'ব লাহে লাহে এইটো কি ফল বুলি ক'লে দাম ফল দাম ফল হয় এইটো এই ফুলপাহ বৰ ধুনীয়া দেখিবলৈ সেয়া ফুলটো এইটো ওলাইছে মেল খাই যাব আচ্ছা সেইটি দেখিছেনে ডাঙৰকৈ ফুলিছে 2-3 বছৰমান লগাৰ পিছতে বেছিকৈ লাগিব চাগে ফল তাৰপিছতহে লাগে আৰু বগৰীবোৰ লাগিলে বগৰী কলম দিলোঁ এবাৰ খাবা ৰ'বা বেলেগ কিবা এটা দিব ৰ'বা চাইছোঁ দেই ভাগ্য থাকে পাব আৰু কিবা গছ আছে ভাগ্য থাকিলে কিবা এটা খাবলৈ পাম আৰু চব বান্ধি বান্ধি ৰাখিছিলোঁ নহ'বা চৰাই খাই দিব নহয় এইটো কি হয় এইটো ৰবাব টেঙা ৰবাব টেঙা এইটো কিমান দাম হ'ল দেখিছে আৰু অলপ পকিব লাগিব সেইটো ই অলপ আগতীয়া আমাৰ লোকেল ভোটকে আৰু ইয়াতে সাৰবোৰ কি দিয়ে মানে গোবৰতে ন ইয়াত আম আছিলে আমাৰ চব আম এইবিলাক আমবোৰ চব কাটি এই বছৰ ভৰাল সেইবোৰ দেখিছেনে নতুনকৈ আকৌ বাঢ়ি পাতিছোঁ এই মৌচুমী লাগে আমবোৰ লাগে কিন্তু খুব কম ৰয় ইয়াৰ লাও লাগিছে আৰু হাইব্ৰিড আমবোৰ ফাটি যায় বুঢ়া হ'বলৈ এইবোৰ ধনিয়া গছ ন মধুৰি আছে যদি খাব পাৰিব জানো মধুৰিকেইটা পকা নাই আৰু পকিবলৈ নিদিয়ে আৰু চৰাই খালে দেখিছেনে কেঁচাকৈ খাব পাৰিবনে এটা এনে হাততে দি থকচোন এইবোৰ আমনি কৰি আছে দেই এই বাকলিটো এই তলফাল পৰুৱা সোমাই আছে এনেকৈ ভাঙি দিওঁ আমাৰ নন্দিনীয়ে খালেই দেই মধুৰি একদম ছিঙি খালেই আৰু এইটো কি গছ এইবিলাক এইটো চিকু চিকু চপেটা বুলি কয়
চিকু পকিছে নি? নাই এতিয়া এনেকৈ নপকে, চিকু হেৰি কৰিব লাগিব, এই কঁঠাল যেনেকৈ পাৰি থয় তেনেকৈ ক'ব লাগিব। চিকুটো খাব পৰা হোৱা নাই চাগে, সৰু হৈছে নেকি ন? খাব পৰা মানে হেৰি হয় নেকি টকা নিচিনা চৰাই খাই পেলাব। অঁ তাকে এই বেল টাইপ আৰু ন? অঁ বৰ মিঠা বস্তু। চিকু যদি খাব পৰা হৈ আছে তেতিয়া দিয়ক। এই আগতহে দিব পাৰিম, ইয়াত নাই। নাই খালি চাউলত থ'বগৈ লাগিব। অঁ চাউলত থৈ দিম, 3টা দিব আমাৰ মানুহ। এই অমিতাটো পকিলে নি? নাই পকা, মই তাকে চাইছোঁ, যিকোনো আমি কিবা এটা কাটি দিওঁ। অঁ ভাগ কৰি খাব পাৰি। সেইফালে গছজোপাত আছে নি ডাঙৰজোপাত? দাদা ইমান মৰমীয়াল আমাৰ কাৰণে কিবা বিচাৰি ফুৰিছে, কিবা এটা খুৱাবৰ কাৰণে। আৰু নন্দিনীয়ে গছৰ পৰা মধুৰি পাৰি খাইছেই, হয়নে? সেইটোৱেতো ইমান ধুনীয়াকৈ কৰিছে আপোনালোকে। জালুক, আমাৰ জালুকবোৰ খেতি, এইবোৰ হাইব্ৰিড জালুক বহুত দীঘল কেইটামান হ'ব। কুঁহিয়াৰ হেৰি কৰিব। এতিয়া হালধি আপোনাৰ এতিয়া বহুত হালধি হ'ব। আচ্ছা সেইবোৰ হালধিবোৰ ইয়াতে শুকুৱাই মেলি তেওঁলোকেও খাব। হালধি হালধি অঁ আমি ইয়াত বইল কৰি পেলাই শুকুৱাই দিম তালৈ। আচ্ছা সেইবোৰ মেচিন খাবলৈ বিচাৰি ফুৰিছোঁহে, বিচাৰি ফুৰিছোঁ, পাব আহক। বিচাৰি ফুৰিছোঁ আৰু কিবা এটা পাম খাবলৈ। ইমানখিনি কৰদৈ ধেৰ লাগিছে, ৰ ধেৰ। অঁ কিন্তু এতিয়া কি খাম আৰু বেলেগ কিবা এটা কৰদৈ নাই এতিয়া। নাই সেইটো একদম ৰ ধেৰ। কিবা খাবলৈ বিচাৰি ফুৰিছোঁ। কি খাবলৈ পালে? এই কিবা এটা দাদাক খাব বোলে, এই মধুৰিটো কেঁচা অমিতা বোলে খাব। এয়া আমাৰ এইফালে দেখাই দিয়া, ইয়াত ইমান ভাল পাইছে জন্মী। কি কি চালা? আহা আকৌ এয়া অমিতা ছিঙিছে দাদাই, পকা চাই আছে। আমাৰ মানে কিবা এটা খুৱাব ইচ্ছা কৰিছে, এতিয়া অমিতা এতিয়া পকা পোৱা নাই। কিবা কিবি আছে, শাক পাচলিবোৰ চাম। এই ইটো পকিছে নেকি? এইটো অঁ মই কাটো দেই। অঁ কাটক। এইবিলাক হৈছে গোল নেমু গছ। অমিতা লৈ আহিছে চবৰ কাৰণে মৰমতে খুৱাবলৈ। এই পোৱালীকেইটাই খাওক। অমিতা খুৱাইছে আমাক। বোৱাৰী কপৌ। অঁ কিমান ধুনীয়া আছে হয়নে? বোৱাৰী কপৌ আৰু কি কি ফুল আছে? এয়াৰপ্লেন, এয়া কি হয়? এয়াৰপ্লেন গছ। অঁ কি গছ বুলি ক'লে নামটো? এয়াৰপ্লেন। সেইবিলাক অৰ্কিড আৰু এনেকৈ নাৰিকলত ৰাখিছে, চাওকচোন ইমান ভাল লাগিছে। এইবিলাক অৰ্কিড, গোটেইবিলাক যেতিয়া ফুলিব বহুত ভাল লাগিব। এয়া অৰ্কিড মৰম লাগিছে ৰংটো, বহুত দিন থাকে ন? বহুত দিন থাকে ন? এইটো সামৰি ফুলিছিলে সামৰিলেও। আগতে কিছুমান ফুলিব, কিছুমান হেৰি হ'ব। আচ্ছা আমাক গোটেই ফাৰ্মখন ঘূৰালে, ইমান ধুনীয়াকৈ দেখাইছে চব। আৰু সকলো আহি চাব পাৰিব। দাদা থাকিলেতো গোটেই ফাৰ্মখন ধুনীয়াকৈ দেখাব। আৰু বাকী যদি দাদা সেইটো মই নাথাকে তেতিয়া নাজানো আৰু নহয়নে? দাদা থাকিলে অঁ দাদা থাকিলে কিন্তু দেখাব চবকে।
আৰু গৰু ইমান ধুনীয়াকৈ ৰাখিছে সেয়াও দেখাওঁ ফাৰ্ম হয় ইমান ধুনীয়াকৈ পকা ঘৰত গৰু ৰাখিছে চাওকচোন এয়া ইমান চাফা এইবিলাক চব জাৰ্চি গৰু হয় ন লোকেলো আছে আমাৰ কৰি ইফালে আছে জাৰ্চি গৰু এটাতে কেই লিটাৰকৈ গাখীৰ দিয়ে 10 লিটাৰ 10 লিটাৰ আচ্ছা 16 লিটাৰলৈকে আছে খালি একেচাতে 16 লিটাৰ নিদিয়ে আপুনি আগবেলা পিছবেলা মিলাই দুটা বটল চাফাই কৰে বটলটো যেতিয়া আপোনাৰ হাতে দিব নোৱাৰে নে সেইটো বটলৰ চাফা কৰে এইবিলাক বটল চাফা কৰে এইবিলাকে এইটো কি কৰে গাখীৰ বৈ এইটোৱেদি উলিয়াই ন এইটো উলিয়াই মানে আৰু গাখীৰটো হয় এইবিলাক পাইপেদি উলিয়াই দেই কানেকশ্যন কৰি দিয়া আছে কানেকশ্যন কৰা আছে এইবিলাক কানেকশ্যন কৰা আছে এই পাইপেদি এই পাইপ দেখিছেনে এইবিলাকেদি উলিয়াই চাওক এইবিলাক ইয়াত আকৌ এটা মটৰ আছে সেই মটৰটো কানেকশ্যন দিব লাগিব তেতিয়া আপোনাৰ এই এই মটৰটো কানেকশ্যন দি দিয়ে তাৰপৰা এই মটৰটোৰ পৰা কি হয় আপোনাৰ সেৱা যে এইটোতে এনেকৈ হাৱা আহে তাৰপিছত এইফালেদি এনেকৈ পাইপেদি কৰি পেলাই গাখীৰটো উলিয়াই দুজনী দুজনীকৈ তেনেকৈ কৰে ন এইকেইটা মানে গাখীৰ উলিয়াওঁতে ব্যৱহাৰ কৰে ধুনীয়াকৈ আকৌ ধুই ৰাখি দিছে চাফাকৈ পূৰা হাইজেনিককৈ ৰাখি দিছে আৰু ইয়াতে মানে গাখীৰ পেকিংটো কৰে দেই বটলত এইবোৰ বটল আছে এইবিলাক বটলত এনেকৈ পেকিং কৰে গাখীৰ আৰু লিটাৰ 80 টকাকৈ বিক্ৰী কৰে একদম ফ্ৰেছ গাখীৰ হয় জানকী জানকী ফাৰ্মৰ গাখীৰ জানকী ডায়েৰী হয় এয়া আৰু বাকীখিনি টাৰ্কি চৰাই চালোঁ আমি এইফালেও আছে গৰু ঢেৰ গৰু আছে মুঠতে টোটেল কেইটা আছে গৰু 47টা গৰু আছে পোৱালিবিলাক মানে কাউণ্ট নকৰাকৈ পোৱালি ছোৱালী 47টা নে এইফালে ওলালে ব'ল পোৱালি ছোৱালী 47টা আছে গৰু বহুত ভাল লাগিলে ফাৰ্মখন আপোনালোকে আহিব চাবলৈ আৰু দাদাক লগ ধৰিলে হ'ল দাদাৰ নামটো কি সৰ্বেশ্বৰ হাজৰিকা হাজৰিকাক লগ কৰিলে হ'ল ধুনীয়াকৈ ফাৰ্মখন দেখাব আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব